চেনেলত আৰু সকলোকে ধন্যবাদ দিছোঁ চৰিত্ৰ পঢ়ো চেনেলত সকলোকে স্বাগতম জনাইছোঁ। এই মত মই আপোনালোকৰ আগত ঈশ্বৰৰ বাক্য ক'বলৈ গৈ আছোঁ। আপোনালোকে যে নিশ্চয় ভালদৰে শুনিব বুলি মই আশা কৰিছোঁ। ইউটিউবত নেক্সট 6:1 এই সন্তানসকল তোমালোকে পিতৃ মাতৃ আজ্ঞা দি হোৱা কিয়নো ঈশ্বৰৰ দৃষ্টিত এই ইচ্ছা না। সেইটো ইমান সুন্দৰকৈ কৈছে না। কাক কৈছে? সন্তানবিলাকক কৈছে না। সন্তানবিলাকক কি কৈছে? পিতৃ মাতৃৰ আজ্ঞা দিন হ'বলৈ কৈছে না। আমি যদি পিতৃ মাতৃৰ যদি আমি আজ্ঞাবোৰ পালন নকৰোঁ না, তেতিয়া আমি কেতিয়াও ঈশ্বৰৰ আমি স্বৰ্গৰ ৰাজ্য আমি ভাগি হ'ব নোৱাৰোঁ না। সেইকাৰণে আমি সদায় পিতৃ মাতৃৰ আজ্ঞাবোৰ পালন কৰিব লাগে না। আমাক পিতৃ মাতৃ যিবোৰ কোৱা কথাখিনি না, আমাক পিতৃ মাতৃ একো বেয়া শিক্ষা নিদিয়ে না, আমাক ভাল শিক্ষাবোৰ দিয়ে না, যেন আমি ভাল ৰাস্তাত আমি চলি যাব পাৰিম বুলি আমাক ভাল শিক্ষা দিয়ে না। সেইকাৰণে আমি যিমান সন্তানবিলাক হৈছে আমাৰ পিতৃ মাতৃক আমি সন্মান কৰিব লাগে না। কিছুমান এনেকুৱা সন্তানবিলাক আছে না, নিজৰ পিতৃ মাতৃক না যেতিয়া ডাঙৰ দীঘল হৈ যায় না, তেতিয়া নিজৰ পিতৃ মাতৃক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে না। যেতিয়া ল'ৰা ছোৱালী ডাঙৰ হৈ যায় তেতিয়া কিছুমান আছে তেনেকুৱা পিতৃ মাতৃবিলাকক মাৰপিট কৰে না, খাবলৈ নিদিয়ে না, বহুত অত্যাচাৰবিলাক কৰে না। তেনেকুৱা আমি ঈশ্বৰৰ সন্তান হয় না, আমি নিজৰ পিতৃ মাতৃবিলাকৰ মাজত এনেকুৱা কৰিব নালাগে না, তেনেকুৱা ব্যৱহাৰ কৰিব নালাগে। আমি সদায় পিতৃ মাতৃক যেনেকৈ ঈশ্বৰক আমি সন্মান কৰোঁ না, ঈশ্বৰক ভয় কৰোঁ না, তেনেকৈ আমি ঈশ্বৰকো ভয় কৰি তেনেকৈ আমি পিতৃ মাতৃকো আমি ভয় ভক্তি কৰি আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰিব লাগে না। সেইকাৰণে আমি সকলোৱে জানিব লাগে যে সন্তানবিলাক যেন আমি পিতৃ মাতৃৰ আজ্ঞা দি যাব লাগে না। ইয়াত ইমান সুন্দৰকৈ কৈছে ইটো পদকত আজি সন্তানবিলাকৰ আৰু পিতৃ মাতৃৰ এই কথা কৈছে না। আৰু পিতৃ মাতৃবিলাকেও যেন নিজৰ সন্তানবিলাকক যেন ভাল শিক্ষা দিব, ভাল ৰাস্তা দেখুৱাই দিব আৰু ঈশ্বৰৰ কথাবিলাক তেওঁলোকক ক'ব বুলিও মই আশা কৰিছোঁ আগন্তুক জীৱনবিলাকত। আৰু মই আজি আপোনালোকৰ মাজত ইমানেই চুটি বাক্য কৈ আজি মই আপোনালোকৰ মাজত ইমানেই কৈছোঁ আৰু সকলোকে পুনৰবাৰ ধন্যবাদ দিছোঁ। আৰু মোৰ চেনেলত যদি কোনোবা ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু আগন্তুক জীৱনবিলাকত যেন মই এনেকৈ আপোনালোকৰ আগত ঈশ্বৰৰ বাক্য ক'বলৈ পাৰিম বুলি আশা কৰিছোঁ। ধন্যবাদ।